নিক চৰ মাৰিলে আৰু কান্দিব না মনে মনে থাকিব হে এই বুঢ়া তই চুপ থাক ল'ৰাজনী কি হৈছে সেইটো সুধিব লাগে অকল কান্দি থাকিলে হ'ব জানো এই মাজনী কচোন ক কি হৈছে ক দেউতা মই বহুত ডাঙৰ ভুল কাম এটা কৰিলো আপোনালোকৰ কথা নুশুনি বহুত ডাঙৰ ভুল কৰি পেলালো কি ডাঙৰ ভুল কাম কৰিলে কি কৰিছ ভুল কাম ঐ দিয়া নাইতো জগাই আহুজনীও না সেইটো নো এইখিনি কোনোবাই খাই কেনে উকলিয়াই থৈছে হপাই অ ভালে দুজনী বিয়া পাতিলো চৰকাৰে চেনি দাইল দি থকা কাৰণে এতিয়া সেইখিনিও নাই খা বাপেকে এতিয়া ঢেকীয়া শাককে তুলিব লাগিব চালা এই চব মতা নহয় আধা মতা ঘৰত গেছ এটা নাই খৰি এমুঠা নাই দুজনী বিয়া পাতিছে কি যে হ'ব নাম এইডাল খৰি এক ছেকেণ্ডো নেলাগিবচোন জ্বলাবলৈ ক'ৰবাত যদি গেছ থকা মতা এটা পাওঁ ময়ো পলাইহে যাবগৈ হ'বা ঘৰত কোনো নাই চাগে ফোন এটাকে লগাই লওঁ হেল্ল' শুনা না শুনাচোন তোমাক মই বহুত মিছ কৰিছোঁ সঁচাকে তোমালে যে কেলে বিয়া নোসোমালো এইখন ঘৰত নাই একো এটাও নাই নহয় না আলু আছে না দাইল চেনি নিমখ পিঁয়াজ চাউল একো এটাই নাই নাই যি নাই একেবাৰে চৰকাৰী আঁচনি এখনো নাই এখন ঘৰত গেছ নাই বাইকটো দূৰৰে কথা চাইকেল এখনো নাই ক'বালৈ যাওঁ বুলি ক'লে ইমান কষ্ট হৈছে কেলে যে মই বিয়া নোসোমালো তোমাক পাবই লাগে ঠিকেই চেনি যে খালো তোমাৰ পৰা হেল্ল' শুনাচোন শুনা বিয়াই পালে চাগে চব মোৰে ভুল কিহে পাইছে তলত চেনি খাবলৈ পা এতিয়া পা চলা ঢেকীয়াও পাবলৈ নাই চৰকাৰে আলু দাইলকেইটা দিছিলে সেইকেইটাই খাই আছিলো ধুনীয়াকৈ মিঠাতেল দিম বুলি এনেই ঠগিলে এইখিনিও লুটিহে থলে দিম বুলিনো কৈছে বাজেট মিলিলে কেতিয়া বাজেট মিলিব কেতিয়া দিব নাই কমেতো আমাৰ দুখীয়া মানুহখিনিৰ কাৰণে অকণমান শান্তি হৈছিলে চালা হ'ব নিজৰ ভাগৰকেইডাল অকল বনাই খাম বইল কৰি মই খাই দিম বাইদেউ খৰি আনিছে ইকিডাল বাইদেউ খৰি আনিলে জহনি মতি নাই দেখা নেকি দেখিছো আকৌ বাইদেউ কিন্তু ইমান কমকে মেকুৰী দাগিডাল সমান মোৰ নিজৰ ভাগটো আনিছো বহাই খাবলৈ নাই তহঁতক যাহে পৰক খৰি গোটাব কবি যা কি বাইদেউ এখন ঘৰত এনেকুৱাকে চলে নেকি জহনি মতি এইটো ট্ৰেলাৰ হয় পিকচাৰ আবি বাকীহে তেনেকুৱা ঘৰত আহিলো মই এতিয়া এই আৰম্ভণি হৈছেহে এতিয়া এনেকুৱা দেখিলোঙি পাছত কি যে হ'ব
মই যে ইয়ালৈ কেলে যে বিয়ান সোমালো খুদ ফেমিলি খুদ মাল এটা পাপালে এটা বুলো এটা খুদ মা দুজনী আছে নহয় কাৰো খুটিব নালাগে মোক অকলে এটা খুটিলে হ'ব টানিলে টানিলে আৰাম জাদা মোৰ ভাতটো হৈ গ'ল আৰু মোৰ ভাগটো হৈ গ'ল এতলে চিন্তা নাই আই লওক মোৰ বখিত লাগক আই চলো একটু মজা লিও পুরা তেল দিদি খামা দিয়া হয়ে যাবো আর নিতে ভাঙা বেশি টিপালে মালিককে পুরা দিব হয়ে গেল হয়ে গেল টু কাম হয়ে গেল মজা আজ একটু তেল দিদি খাম ইয়াতে খুঁটি লিও ও ভাইটি মাছ এটা পা আহিলেচোন ও ভাইটি মাছ পা আহিলা মাছ নহয় মাগু মাগু মাছ ও ভাইটি মোকো দিবা দেই বৰ ভাল লাগিব খাবলৈ মোৰটো কেলে দিম মোৰ নিজৰ বাগটো মই নিজে পাছোঁহে নিজৰ বাগটো নিজে আনিবি যা মোৰটো কেলে দিম কি লগাও এইটো চা কি হৈছে এখন ঘৰত বাইদেউ সেই অলপমান আগতে খৰি অলপমান নিজৰ ভাগটো নিজে বোলে আনি লৈছো বোলে আকৌ ল'ৰাটোৱে নিজৰ মাছ নিজে গোটাই লৈছো কৈছে কি হৈছে ময়ো কিবা এটা কৰিব লাগিব হেল্ল' ঐ মানুহটো কি অকলে এইকেইডালি ঢেকীয়া লৈ আহিছ এইকেইডাল অ এইকেইডাল মোৰ ভাগতো আনিছো আকৌ মই কি মানে মোকতো আপুনি খুৱাম ল'ম বুলিহে আনিছিলে এতিয়া কি কৰিছে এনেকুৱা খুৱাম ল'ম বুলি কেতিয়া ক'লো মই তোক খুৱাম ল'ম মই আনিছো তোক অকল কেলে আপুনিচোন সেই বিয়া পাতি অনা দিনাখনে কৈছিলে খুৱাম ল'ম বুলি পাহৰিলে এই কেতিয়া ক'লো মই তোক খুৱাম বুলি বিয়া পাতি আনোতে কৈছিলে আকৌ কি বুলি কৈছিলো মই অ খুৱাম বুলি কৈছিলে আকৌ কেতিয়া কৈছিলো মই তোক খুৱাম বুলি বিয়া পাতি আনোতে কৈছিলে খুৱাম বুলি খুৱাব লাগিব কৈছে মোক মই কৈছিলো খুৱাম বুলি অ খুৱাম বুলি কৈছিলে সঁচাকে কৈছিলো অ সঁচাকে কৈছিলে কেতিয়া কৈছিলো অ বিয়া পাতি আনোতে কৈছিলে আকৌ খুৱাম বুলি মই খুৱাম বুলি অ কৈছিলো খুৱাম বুলি কৈছিলে আপুনি মই খুৱাম বুলি কোৱা নাইছিলো কি বুলি কৈছিলে আপুনি মই খুৱাম বুলি নাই কোৱা আছিলো আপুনি নিজে কৈছে খুৱাম বুলি কেনেকে পাহৰিছে আকৌ এই জহলি যদি খা 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 শান্তি নাই কোৱা নাই মই আৰু কেনেকে খাও মোক এতিয়া খুৱাম ল'ম বুলি আনি পিনি এইখন কৈছে চবে নিজৰ নিজৰ ভাগটো গোটাইছে বোলে কেঁচাই কেঁচাই খুৱাইছে মই কেলে যে বিয়া সোমাইছিলো ইমান টকি টকি মোবাইলত চিনাকি হৈ পিনি এনেকুৱা অৱস্থা কৰিছে টকি টকি আনিলে বোলে তোক বোলে মই তোক বহাই বহাই খুৱাম বোলে এতিয়া কোন বহাই বহাই খুৱাইছে থুৱে থুৱে একদম কেঁচাই কেঁচাই খুৱাই দিছে মই ঘৰলৈ যাবগৈ মায়ে ঠিকে কৈছিলে মাজনী কথা ক'লে শুনিবি শুনিবি মই এতিয়া পলাই আহিলো ক'ত কি কৈছে কৈছে মই যাবগৈ লাগিব যাং যাং মই কাপোৰখিনি গোটাই লওঁ কোনে থাকিব এখন ঘৰত পলাই দিয়ে ভাল হ'ব কেঁচাই কেঁচাই শাক খুৱাইছে কোনোবা ধান মাৰি পেলাই দিব কি কৰিম এই বুঢ়া অকল মদ খাই থাকিলে হ'ব জানো হে সেই ল'ৰাজনী বিয়া হ'ল এতিয়া কি বা কৰিছে কি নাকা খবৰ এটা ল'বগৈ লাগে নহয় মদখিনি খাই থাকিলে হ'ব জানো এৰা কথাটোনো পিছে হয় আকৌ কথাটোনো নোহোৱা নহয়
পিছে এতিয়া যাবলৈ পইচা নাই নহয় মোৰ লগত এই মদখিনি গিলিবলৈ হ'লে পাৰ ৰাতিপুৱা গধূলি সেই ৰাতিপুৱা 20 টকা গধূলি 20 টকা সেই দুপৰীয়া 20 টকা সেই 120 টকা গ'লে বেছি দূৰ নহয় সেই গাঁৱতে বিয়া হৈছে তাকে সেই খোজকাঢ়ি গ'লে হৈছো ৰাতিপুৱা 20 টকা গধূলি 20 টকা দুপৰীয়া 20 টকা এ বুঢ়ী কোন কলেজত পঢ়িছিলি তই 20 টকা 20 টকা 20 টকা 60 টকাহে হয় তহঁতি এনেকে বহাই কেনে মোক এতিয়া একেবাৰে বুঢ়া কৰি পেলাই এই বুঢ়া একেখন কলেজতে পঢ়িছিলচোন সেই আণ্ডাৰ মেট্ৰিক ফেল বুলি নেজানো নেকি এই বুঢ়ী শুনিছো বোলে এই জোঁৱাইটো বোলে আগতে এজনী অনা কইনা নহয় জানো এতিয়া মা বাবা কথা নুশুনিয়ে মোৰ আজি এইটো অৱস্থা হ'ল যাওক ছোৱালীজনী কষ্ট হ'বচোন কষ্ট হ'বতো নাকত ল'ৰাজনীক একদম ইমান কষ্ট কৰি মোবাইলটো আনি দিলোঁ কেনেকেনো লগাই ল'লে দিনটো এইবোৰ ল'ৰাই হাৰামি বুজিছ ল'ৰাই মই হাৰামি কৈছিলোঙে সেই মোবাইলটো লৈ নিদিবি তইহে লৈ দিছ এতিয়া যা ছোৱালীজনী খবৰ খাতি লৈ গৈ যা সেইকাৰণে কৈছিলো মই মোবাইলটো নেলাগে ল'বলৈ তই 1 নম্বৰ হাৰা এৰা জানাই আজিকালি কলি যুগ ল'ৰা মোবাইল নহ'লে ক'ত চলিব এতিয়াতো তাই সৰু হৈ থকা নাই সৰু ছোৱালী হ'লে বেলেগ কথা চিন্তাহে লাগিছে আৰু ছোৱালীজনী কেনেকে কৰি খাইছে নে নাই খোৱা না কি হৈছে জানো খাব নিচে যদি খাব আৰু তই যে সেই অকলে খাইছ মোক অকণমান দে আকৌ ইফি আছে হো দে মই খাম এইখিনি এই মাক এই বনি ওলালেহি আচৰিত ল'ৰাজনী ওলালেহি মা বাবা বহি আছে চোন আলহী বিলকে বহি আছে কি কৰিব দে কি যে কৰোঁ এইজনী আকৌ কি হ'ল বুঢ়ী ঘূৰি আহিলে যে ঐ মা এজনী কেলে কান্দিছ ঐ মাজনী কি হ'ল তোক কচোন কেলে কান্দিছ ঐ কেলে কান্দিছ ঐ তোক মাৰিলে নেকি কোনোবাই জগাই মাৰিলে নেকি ঐ বুঢ়া কেলে এই মাজনী কি হ'ল কি হ'ল নেকান্দিবি ৰহ এই মাজনী কি হ'ল ক দেউতা কি কৰিছা কি হ'ল ভালকে কোৱা কি হ'ল কি হৈছে কি হ'ল কি হ'ল ঐ কি হৈছে নকওঁ কেলে কি হৈছে কচোন ক কথা ক'লে বুজি নাপা নেকি কি হৈছে নকওঁ কেলে এই বুঢ়ী এই কান্দি থকা মানুহজনীক চৰ মাৰিলে আৰু কান্দিব না মনে মনে থাকিব ল'ৰাজনী কি হৈছে সেইটো সুধিব লাগে অকল কান্দি থাকিলে হ'ব জানো এই মাজনী কচোন ক কি হৈছে ক দেউতা মই বহুত ডাঙৰ ভুল কাম এটা কৰিলো আপোনালোকৰ কথা নুশুনি বহুত ডাঙৰ ভুল কৰি পেলালো কি ডাঙৰ ভুল কাম কৰিলে কি কৰিছ ভুল কাম ঐ জগাই আৰু জনীও না সেইটোনো মই জানোৱেই তাকে বোলে কান্দিবলগীয়া কি আছে গোটেই কেঁচাই খোৱাছে শাক চবে নিজৰ শাস্তি যে আনি লৈছে মই কি কম সেইকাৰণে আহি পেলালো এই মাজনী নেকান্দিবি একেবাৰে আহি পেলালি না কি দেউতা একেবাৰে আহি দিলো ৰাম ৰাম এই বুইছা এই যি হ'ল ভালেই হ'ল ঘূৰি আহিলে বুইছা এই ঘৰ জমাই এটাকে চপাই লওঁ চুপ থাক বুঢ়া ফাল্টু কথা নকবি গম পাইছ নাই চবটো পাইলা পাইছে ছোৱালীজনীয়ে তই মোবাইল দিলি কেলে সেইকাৰণে লৈ দিব নালাগে বুলি কৈছিলো এতিয়া ঘৰ জমাই খটাই নেকান্দিবি অ বুঢ়া তই সেই ঘৰ জমা খটোৱাৰ কথা কৈছ ঘৰ জমা খাটিবলৈ ইমান সহজ কথা নহয় ঐ
ল'ৰাজনী জীৱনটোক লৈ একে হেতালি খেলিলেও মোৰ ল'ৰাজনীক নেকান্দিবি বল ভিতৰলৈ যা বল। যা লৈ যা মাজনী সেইকাৰণে ডাঙৰ কথা শুনিব লাগে, মাক বাপেকৰ কথা শুনিব লাগে। মই সেইকাৰণে এনেই বকি থাকো জানো হে? তোক কিমান বুজালো মই, নেযাবি নকৰিবি নুশুনিবি, কি খন কৰিলি কিবা হে? সেইকাৰণে ডাঙৰৰ কথা শুনিব লাগে, মান সন্মান কৰিব লাগে, হয় নাই হয় বুঢ়া? ঠিক কৈছ। আজি যদি আমি নেথাকিলো হলে অ তেতিয়া তোমাৰ কি গতি হল হলে? যা যা লৈ যা